2022 চনৰ ভোটাৰ লিষ্ট প্ৰকাশ হোৱা সেই প্ৰকাশ হোৱা ভোটাৰ লিষ্টখন নিজৰ মোবাইলেৰেদি কেনেকৈ ডাউনলোড কৰিব পাৰিব আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে মই সম্পূৰ্ণভাৱে দেখাই দিম। আহক ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভ কৰোঁ। প্ৰথমতে মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত যাই কেনে ইয়াতে লিখিব লাগিব CEO আছাম লিখি কেনে সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ পিছত ইয়াতে আহিছে চিফ ইলেক্টৰছ অফিচাৰ আছাম, এইটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ PDF ইলেক্টৰ ৰুলছ ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ যেটো ডিস্ট্ৰিক্ট আছে সেই ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব। তাৰ পিছত আপোনাৰ যেটো সমষ্টি হয় সেই সমষ্টিখন সিলেক্ট কৰিব লাগিব। তাৰ পিছত আপোনাৰ যেটো পলিং ষ্টেচন হেতু সিলেক্ট কৰিব লাগিব। তাৰ পিছত মাদাৰ ৰুলে থাকিব। তাৰ পিছত ক্যাপচাটো ইয়াতে এন্ট্ৰি কৰিব লাগিব। এন্ট্ৰি কৰাৰ পিছত ভিউ ৰুল ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ যেটো PDF ফাইল হেতু ডাউনলোড হৈছে। ডাউনলোড মই দেখাই দি আছো। ডাউনলোড হোৱাৰ পিছত আপোনাৰ যেটো ভোটাৰ লিষ্ট সেই ভোটাৰ লিষ্টখন ওলাইছে। চাওক ইয়াতে যদি ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা নটিফিকেশন সদায় পাই থাকে। থ্যাংক ইউ সো মাচ।